স্বাস্থ্যিকা কুকিঙৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ বাবে গুড়ৰ নাৰিকলৰ লাড়ু ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। গুড়ে বনোৱা নাৰিকলৰ লাড়ু খাবলৈ বহুত টেষ্টি হয় আৰু বনাবলৈও অতি সহজ। আহকচোন এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ। গুড়ৰ লস্কৰা বনাবলৈ মই ডাঙৰ কাপ এটাৰে একাপ ৰুকা নাৰিকল লৈছোঁ আৰু একাপ ৰুকি লোৱা গুড় লৈছোঁ। গুড়ৰ লস্কৰা বনাবলৈ গুড় আৰু নাৰিকলৰ পৰিমাণটো সমান হ'ব লাগে, তেতিয়াহে লাড়ুকেইটা ভাল হ'ব। এতিয়া গেছত কেৰাহী এখন পাতি লৈছিলোঁ আৰু তাত গুড় আৰু নাৰিকলখিনি দি লৈছোঁ। গুড়খিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি ল'ব। মিক্সাৰখিনি কণ্টিনিউ লৰাই ভাজি থাকিব লাগিব। এয়া মই লৰাই ভাজি আছোঁ। চাব যাতে তলত লাগি নধৰে। প্ৰায় 15 মিনিটমান সময় লাগে এইখিনি ভাজ খাবলৈ। গেছৰ ফ্লেমটো কম কৰি ভাজিব, নহ'লে তলত লাগি ধৰিলে টেষ্টটো ভাল নহ'ব। আপোনালোকে এইখিনি ভালদৰে ভজা হৈছে নে চাবলৈ হাতাখনেৰে এনেকৈ অকণমান মিক্সাৰ হাতত লৈ আঙুলি দুটাৰে চাব। যদি আঠা আঠা নিচিনা লাগে তেতিয়া গম পাব এইখিনি ভজা হৈ গ'ল। এয়া মই এইখিনি চেক কৰি চাইছোঁ। নাৰিকলখিনি মোৰ ভজা হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি কেৰাহীখনৰ পৰা মই বাউল এটালৈ নমাই ল'ম। মিক্সাৰখিনিত এতিয়া 1 চামুচ গৰু ঘিউ দি দিছোঁ। গৰু ঘিউ দিলে গোন্ধটো খুব ধুনীয়া হয় আৰু খাবলৈও ভাল লাগে। এতিয়া ঘিউখিনি ভালদৰে সানি ল'ম। এয়া মই ঘিউখিনিৰ লগত মিক্সাৰখিনি ভালদৰে সানি ল'লোঁ। ইয়াৰ পৰা অলপকৈ লৈ এতিয়া লাড়ু বনাই যাম। লাড়ুখিনি গৰমে বনাব লাগিব, ঠাণ্ডা হৈ গ'লে লাড়ু বান্ধ নাখাব। অকণমান হাতত তেল বা ঘিউ সানি লাড়ুখিনি বনাই ল'ব। দেখিছে প্ৰথমটো লাড়ু মোৰ বনাই হৈ গ'ল। এই একেদৰে গোটেইখিনি লাড়ু বনাই ল'ব। যদি হাতত নাৰিকলৰ মিক্সাৰখিনি লাগি ধৰে তেতিয়া হাতখন এবাৰ ধুই আকৌ এবাৰ ঘিউ বা তেল সানি ল'ব, তেতিয়া লাড়ুটো খুব ধুনীয়া হয়। এই লাড়ুবিধ বনাবলৈ একেবাৰে সহজ আৰু মই ভিডিঅ'ত দেখুওৱাৰ দৰে যদি আপোনালোকে টিপছখিনি ফ'ল' কৰে তেতিয়া আপোনালোকৰো লাড়ুখিনি ভাল হ'ব। আজিৰ এই ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰি দিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।